সেইভাবে লক্ষ্মী প্ৰভু তুমি তোমাৰ সতীত্ব ৰক্ষাৰ ক্ষেত্ৰত মহাসাগৰৰ বুকুত ডুব যাব লাগিব। আপুনি কি বিধান দিছে প্ৰভু? মোক পৰিত্যাগ নকৰিব প্ৰভু, মোক পৰিত্যাগ নকৰিব। গৰ্বিতা নাৰীৰ উপযুক্ত শাস্তি হৈছে। এতিয়া যদি তুমি তোমাৰ সতীত্ব ৰক্ষা কৰিব বিচাৰো আৰু এই জগতবাসীৰ আগত যদি সদায় মাতৃ হিচাপে জীয়াই থাকিব বিচাৰো তেন্তে তুমি তোমাৰ বিলুপ্তি সাধন কৰিব লাগিব লক্ষ্মী।